সঁচা ভাল পোৱা বিচাৰি পোৱা নাযায়, ইয়াক গঢ়িব লাগে। তোমাৰ অন্তৰখন বহুত মূল্যৱান, ইয়াত সেইজনকে ঠাই দিয়া যিজন ইয়াৰ যোগ্য। ভালে থাকিবলৈ হ'লে ৰাজপ্ৰসাদৰ প্ৰয়োজন নাই, ভৰসা দিয়া এজন মানুহেই যথেষ্ট। সময় থাকোঁতে গুৰুত্ব দিবলৈ শিকি লোৱা, কাৰণ না জীৱনটো ঘূৰাই পোৱা যায়, না জীৱনলৈ অহা বিশেষ মানুহবোৰক। ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমানেই ভদ্ৰ হ'বা, তোমাক আনে সিমানেই দুৰ্বল ভাবিব। এটা ভাল দিন পাবলৈ হ'লে হাজাৰটা বেয়া দিনৰ লগত যুদ্ধ কৰিব লাগিব। এতিয়া অভিনয় চাবলৈ টিভি দেখিব নালাগে, কাৰণ মানুহে এতিয়া ইমান ধুনীয়া অভিনয় কৰে যে টিভিৰ দৰকাৰ নাই। আপুনি যিমানেই আপোনাৰ প্ৰকৃত অনুভৱ দেখুৱাব, সিমানেই মানুহে আপোনাক আঘাত দিয়াৰ উপায় বিচাৰি পায়। হাঁহিৰ পিছফালে থকা দুখ, খঙৰ পিছফালে থকা মৰম, মনতাৰ পিছফালে থকা কাৰণ বহুতে বুজি নাপায়। ধুনীয়াজনক সদায় ভাল নালাগে, কিন্তু ভালজনক সদায় ধুনীয়া লাগে। কিছুমান ধুনীয়া চেহেৰাৰ মানুহৰ মাজতো কুচৰিত্ৰ লুকাই থাকে। জীৱনত দুটা কথা হিচাপ এৰি দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ, জীৱনটো সহজ হৈ পৰিব। সুখ অনুভৱ কৰিবলৈ কষ্টৰ পৰিৱেশ চিনি পোৱাটো গুৰুত্বপূৰ্ণ। জন্মগতভাৱে কোনো ভাল আৰু বেয়া নহয়, ভাল আৰু বেয়া আশে-পাশে থকা পৰিস্থিতিয়ে বনাই দিয়ে। জীৱনত সুখ দুখ অহাটো বছৰত ঠাণ্ডা গৰম অহাৰ দৰেই, গতিকে ইয়াক সহ্য কৰিবলৈ শিকা উচিত। নিজৰ দুখ কষ্ট লুকাই যিজনে এবাৰ হাঁহিব শিকি গৈছে, তাক হাজাৰ আঘাত কৰিও কন্দুৱাব নোৱাৰা। কিছুমান মানুহ আছে যিয়ে নিজক লৈ বহুত গৌৰৱ কৰে, আচলতে তেওঁলোকে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছি দিন নাথাকে বুলি। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব নাপাহৰিব, আৰু যদি চেনেলত নতুন হৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব।